কানাই দাদা আমাৰ হয়তো কংসৰ ইমানবিলাক অনুষ্ঠানৰ মৃত্যুৰ পিছতো কংসই নীৰৱে থকাৰ কাৰণ কি বুলি ভাবা? কাৰণ নিশ্চয় আছে কানাই, নহ'লে কংসই ইমান নীৰৱে কেতিয়াও বহি নাথাকে। কাৰণ যিয়েই নাথাকক নিৰ্ভৰকৈ কংসক দূৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। গতিকে দাদা শেষবাৰৰ বাবে বৃন্দাবনলৈ গৈ গোপী আৰু আজলি ৰাধাৰ পৰা বিদায় লৈ আছো। কি ক'লা কানাই? তুমি ৰাধাক পাবলৈ পুনৰ হামিয়াক কৰিছা? কিয় পাহৰি গলা সেই দুৰাচাৰী কংসৰ কথা? যাব খুজিছা যোৱা, মই বাধা নিদিওঁ। মাত্ৰ নিজকে আপোন বাহনা হৈ পাহৰি নাযাবা সেই দুৰাচাৰী কংসৰ কথা। নাযাওঁ দাদা, নাযাওঁ। তুমি কোনো চিন্তা নকৰিবা। বৃন্দাবনত গৈ গোপী আৰু আজলি ৰাধাৰ পৰা শেষ বিদায় লৈ আমি নিশ্চয় মথুৰাৰ সেই অহংকাৰী পাপী নগৰলৈ ভ্ৰমণ কৰিম। যাব খুজিছা যোৱা, মই একো বাধা নজনাও। মই মাত্ৰ তোমাক তোমাৰ কৰ্তব্যহে সোঁৱৰাই দিছো। দাদা
মই আকৌ ভাবিছিলোঁ ৰাধাই হয়তো কোনোবা আহা আহা ৰাধে তোমালোকক পাবলৈ মই ইয়ালৈ সকলোৱে অভিমান এৰা আহা আমি সকলোৱে নিশ্চয়